গাইজ গুড মৰ্ণিং। বহুত দিনৰ মূৰত ব্লগ এটা বনাব লৈছোঁ। আমি ৰঞ্জিতে মই ঢলপুৰ ফালে যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ পৰা মোটামুটি 4 কিলোমিটাৰমান দূৰত হ'ব। তাত নতুনকৈ হোমষ্টে এখন খুলিছে, তাকে সেইখনকে এবাৰ চাই আহোঁগৈ ব'লক। আমি আহি ঢলপুৰ চেণ্টাৰ পালোহি। এইপিনে ঢলপুৰ চেণ্টাৰ ট্ৰেফিক পইণ্টৰ পৰা ৰাইট চাইডে গৈ আকৌ লেফ্ট চাইডে এনেকৈ সোমাই অলপ দূৰ গৈ আকৌ ৰাইট চাইডে টাৰ্ণিংটো লৈ আৰু 100-200 মিটাৰমান দূৰ গৈ আমি তো গাইজ আমি আহি পালোহি ঢলপুৰ হোমষ্টেখনত। ব'লক আপোনালোকক ভিতৰৰ জেগাখিনি অলপ দেখাওঁ কেনেকৈ বনাইছে। অলম'ষ্ট গোটেইখিনি যিমানখিনি আছে বাঁহ আৰু এনেকৈ খেৰৰ সৈতে বনোৱা হৈছে ন, যিমানখিনি আছে বাঁহ খেৰ এনেকৈ বনোৱা হৈছে। ইয়াত এজন দাইদেউ এজন আছে আমাৰ ইয়াতে, মই ওচৰৰে। তো আমি তাকে চাবলৈ আহিলোঁ আপোনালোক ইয়াত কেনেকৈ। ঠিক আছে, পৰিৱেশবিলাক চাই লওক। গাইজ এইখনেই ঢলপুৰ হোমষ্টেখন। আপোনালোকে দেখিব পাৰে পৰিৱেশটো কিমান এটা সুন্দৰ পৰিৱেশ, দেখিয়ে ভাল লাগিছে। ইয়াত যেন এটা প্ৰাকৃতিক দৃশ্য ছবি আঁকি থৈছে ইয়াত। ঘৰৰ প্ৰত্যেকটো মানে এনেকৈ ঘৰটোত প্ৰত্যেকটো বেলেগ বেলেগ নাম দিয়া আছে। এইটোত কিবা দুৰপাং বুলি লিখা আছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে, এইফালে এইটো ঘৰত ধুনীয়া এইবোৰ ধুনীয়া চিত্ৰ আঁকি থৈছে ঘৰৰ বেৰত। এয়া এইপিনে জাকৈ মাৰি থকা, এইপিনে নাঙলে গৰুৱে হাল বাই থকা। আজিকালিতো গৰুৱে হাল বোৱাবোৰ অলমষ্ট নাইকিয়াই হৈ গ'ল, যিমান পাৰে মানুহে ট্ৰেক্টৰে হাল বোৱায়। তো এইটো ঘৰত চেঁচা বুলি লিখা আছে। আৰু এইপিনে আশে পাশে ফুলনি ৰুই আছে আৰু ঘৰবোৰ বনাই আছে, বনাই খোৱা নাই। তো ইয়াত এইবোৰ নাৰ্জী ফুলৰ পুলি ৰুই থৈছে। তো এইপিনে তাত ফুল চুল ধুনীয়াকৈ ইয়াতে ৰাতি আহিলে আৰু ভাল লাগিব। ইয়াত পূৰা লাইট লগাই থৈছে, লাইট ফিটিং। এখন হ'ল নদীৰ এই পুখুৰীটোৰ ওপৰত থকা অলপমান দলংখন। আৰু আপোনালোকে যদি আহিবলৈ মন যায় আহিব ইয়াত। আৰু ইয়াত এইখন বাঁহৰ টাইপ বনাই দিছে। পইণ্ট যেন লাগিব। এইখনে বেছি স্পীড আহিলে দলংখন অলপ ঢিলা আহিলে হৈ গৈছে। তো আপোনালোকে আহিব ইয়াত। ধৰি লওক ধুনীয়াকৈ বহুত ডাঙৰ ঘৰ আছে, হয়তো এতিয়ালৈকে কাম কৰি লোৱা নাই, মানে সম্পূৰ্ণ কাম হোৱা নাই। আৰু সেয়াই আৰু কি ন, তেনেকুৱা আহিব এবাৰ ফ্ৰী টাইমত। মন চন ভাল নালাগিলে মন চনবোৰ ভাল লাগিব। ব'লক আৰু অলপ আগলৈ যাওঁ। এনে মাতিবা নেকি নে মগুমা ভিডিঅ' আছে গাইছ। ইয়াত চাবলৈ মন গ'লে আহিলে হ'ল। বাঁহ বেতৰ সঁজুলি বনাই আছে, বাঁহ বেতৰ বস্তু বনাব ইয়াতে। হয়তো বেচা কিনাও হ'ব চাগে। ইয়াতে লিখা আছে ৱৰ্কশ্বপ অন য়োগা। ইয়াত বাঁহ বেতৰ বস্তু বেচা হ'ব নেকি ইয়াত? এইটো বেটেৰে বনোৱা আছে। এইটো কি বুলি কয়? চোফা। এইবিলাক বেচিলে মানে ধৰি লওক কিমানমান প্ৰাইচ হ'ব এইবিলাক? 10,000। এইটোতে ইয়াত আপোনাৰ ধৰি লওক কুচন চুচন চব থাকিব নেকি? অকল এইটোতে 10,000। ধৰি লওক কুচন চুচন দিলে মানে 15 মান কৰিব ন? তাৰপৰা এইটো কি কৈছে? সেইটো এটা বহয় মানে এইফালে ধুনীয়াকৈ এইপিনে ভৰি দিয়া নাই, এইপিনে মেথা দিয়া নাই, কমিলে ইয়াত আপুনি বাঁহ বেতৰ যিকোনো বস্তু যদি লাগে আপোনালোকে ইয়াত যোগাযোগ কৰিলে ধুনীয়াকৈ পাব। বহি ভাল লাগিব। ওপৰত আছে ন? 3 মহল। আচ্ছা, ইয়াৰ ওপৰলৈ ফটফটি যাব পাৰি নেকি? দেখিছে বাঁহেৰে বনোৱা এটা ঘৰ, যিটো নেকি 3 মহলকৈ বনাইছে। এইটো আমি প্ৰথম মহলৰ তলত তাত নেকি আপুনি বাঁহ বেতৰ বস্তু কিনিবলৈ পাব। আৰু ইয়াত দেখিছে এইবোৰ যিবোৰ বনাইছে এইবোৰ সম্পূৰ্ণ বাঁহেৰে বনাইছে। আৰু এই খোলা দুৱাৰখন চব এইটো বাঁহেৰে বনোৱা আছে। প্লাছ ইয়াত আপোনাৰ গ্লাছ লগাই দিছে। এইপিনে দুইপিনে আহি পাৰিব। এইপিনে যদি মোবাইলৰ চাৰ্জ নাথাকে চাৰ্জ দিয়া চাৰ্জ পইণ্ট আছে। এইবিলাক দিছে চোফাবিলাক কি ধুনীয়াকৈ বেটেৰে বনোৱা আছে। বহিবলৈ ধুনীয়াকৈ ফেন চেন দিয়া আছে। সেই ধুনীয়াকৈ আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰিব।
চাহ তাহ খাই গৈ বন্ধু বান্ধৱীৰ লগত আহিব পাৰিব। লেট্ৰিন বাথৰুমো আছে। এইপিনে লেট্ৰিন বাথৰুম এইখন ধুনীয়াকৈ বনাই থোৱা আছে। ইয়াত এইটো ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰলৈ যাওঁ। এইটো কাঠেৰে বনোৱা আছে, এইডাল বাঁহে বনোৱা। ভাবিব নোৱাৰা এটা পৰিৱেশ। তো গাইজ বিচনা এইখনত শুব পৰা বিচনা এখন। ইয়াত ধৰি লওক আহি পেলাই ধুনীয়াকে চব বাঁহ বেতৰ, যিমানখিনি ইয়াত বাঁহ বেতৰে বনোৱা আছে চব। ইয়াত দেখিছে নাই বাঁহ বেতৰৰ ঘৰত কোনে কৈছে গ্লাছ লগাব নোৱাৰে বুলি। এইটো চব ইয়াত গ্লাছ লগোৱা আছে। কি ধুনীয়াকে বনাইছে সঁচাকে। আহিয়ে ভাল লাগিব আপোনালোকৰ ইয়াত, নিশ্চয় এবাৰ আহিব, হয় নহয় দাদা? আৰু ধৰি লওক এইবিলাক যদি এনেকুৱা ৰুমবোৰ যে আছে ইয়াত, ৰুমবোৰ যদি এতিয়ালৈকেতো ভাড়া দিয়া হোৱা নাই, যেতিয়া যদি ভাড়া দিব এনেই কিমান মান ল'ব এটাত, কিমান মানকে? আচ্ছা আচ্ছা, ঠিক আছে। অঁ, দাদাজনে একচুৱেলি নাজানে। তো সম্পূৰ্ণ চব যিমানবোৰ বনাইছে চব বাঁহ বেতেৰে বনাইছে। তো চক এটা সুন্দৰ পৰিৱেশ। এইপিনে চক, এইপিনে পিছফালে এটা পুখুৰী, এইপিনে বাঁহ গছ। তো গাইজ আগতে পথাৰত কোমাৰিবলৈ যাওঁতে জাপি পিন্ধি যায় মানুহে, আজিকালি জাপি নেদেখাই হ'ল। তো এইবিলাক মানে হেৰাই যোৱা বস্তুবোৰ ইয়াত ধৰি ৰখা হৈছে, তেনেকুৱা বুলি ক'ব লাগিব এতিয়া। এইপিনে বাঁহেৰে কিবা গহনা চহনা বনাই আছে বোলে। এইবোৰ চব বাঁহেৰে বনাইছে নে দাদা? এইবিলাক চব বাঁহে। এইকেইটা বাঁহৰ নহয়, এইকেইটা মৰাপাট। মৰাপাট। আচ্ছা, এইবোৰ ৰাখি নেকি? ৰাখি আছে আপোনাৰ 2,000 অঁ, এইটো কিমান দাম? এইটো কিনিব যদি যায় এইবিলাক তোমাৰ দাম আছে অলপ। অঁ, হ'লেও এইটো এইবিলাক 100, 150, 50, 60 তেনেকুৱা ডিজাইনৰ ওপৰত এইবিলাক। আচ্ছা আচ্ছা, ডিজাইনৰ ওপৰত ন? তো বস্তুটো চব বাঁহৰে বনোৱা হৈছে। বাঁহৰ হেৰি আছে, বাঁহৰ মৰাপাতো আছে, মৰাপাট বাঁহ এনেকে মিক্স কৰি আছে, বেতৰো আছে। আচ্ছা, তো ইয়াতে এইটো বস্তুটো ইয়াতে বেচিব ন? ইয়াতে নহয়, এইটো আমাৰ অনলাইনে হেৰি কৰে। আচ্ছা, অনলাইনৰ এমেজনতো আছে নেকি? আচ্ছা আচ্ছা, তো ঠিকেই আছে। তো গাইজ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে দাদাজনকো কণ্টেক্ট কৰিব পাৰে, নহ'লে এমেজনত গৈ চাৰ্চ কৰিলেও আপোনালোকে এনেকুৱা ধৰণৰ বস্তু পাব বুলি কৈছে দাদাজনে। তো ঠিকেই আছে। গৰু গাড়ী চকা ইয়াত ধুনীয়াকৈ ৰং কৰি ৰখা হৈছে। হয়তো আজিকালি দেখিবলৈ নাইকিয়াই হ'ল গৰু গাড়ী। এইটো ইয়াত ধুনীয়াকৈ ইয়াত হাতী ছবিটো অঁকা হৈছে। প্ৰত্যেকটো ঘৰত এটা ধুনীয়াকৈ ছবি অংকন কৰি ৰখা হৈছে। খেলো বুলি ক'লে ইয়াত ধুনীয়াকৈ বহি খেলো বুলি ক'লে আহিলেই হ'ল আৰু ধুনীয়াকৈ খেলো খেলিব পাৰিব। আগতে যেনিবা পিছফালৰ পৰা কোনোবাই ঠেলি দিছিলে, লগত কোনোবা এটা লৈ আহিব পিছফালৰ পৰা ঠেলি দিবলৈ, আৰু অকণমান স্পীড ওপৰলৈ এনেকৈ কৰিব পাৰিব। এতিয়া অকলেই কৈছ, খেলিব মন কৰিলে আহিব ইয়াত। কেনেকুৱা লাগিছে বহি? আৰাম লাগিছে ন? আমাৰ মানুহে বাঁহ বেতৰ বস্তু নিকিনেই, দাম শুনিলে মানে। বহি আৰাম লাগিছে বুলি কৈছে, দামটো ক'লে আৰু আৰাম লাগিব, উঠি জাপ মাৰিবি। তো আমি ভিতৰলৈ এবাৰ সোমাই চাওঁ কি ধুনীয়াকৈ ষ্টিলাও বুলি কোৱা ৰুমটোত ইয়াত দেখিবলৈ পাইছে আপোনালোকে। ইয়াত ইয়াত বিচনা এখন আছে ধুনীয়াকৈ, এখন ফেনৰ যোগান আছে, আৰু ইয়াত আপোনাৰ এইপিনে ইয়াত বাথৰুম আছে, আপুনি ধুনীয়াকৈ বনাই থোৱা আছে। বাথৰুমটো ধুনীয়াকৈ ৰাখিছে। তো চাৰ্জিং লাইটৰ পৰা ধৰি যিমানখিনি আছে চব বাঁহ বেতৰে আছে। এইটো ইকৰাই বনাইছে নে ন? খেৰৰ ন? অঁ আচ্ছা, ইয়াৰ ওপৰত দেখিছেনে আপুনি? এইটো ড্ৰিম লাইট ইয়াত লগাই থৈছে। ইয়াত এইটো ধুনীয়াকৈ মানে ৰুমটো আপোনাৰ বহুতেই ঠাণ্ডা। আপুনি যিমান গৰম দিনত আহিলেও ৰুমটো আপুনি ঠাণ্ডাই অনুভৱ কৰিব। তো ইয়াত ধুনীয়াকৈ
ইয়াত এইবোৰ আগতে আমি পঢ়িবলৈ পাইছিলোঁ ছবিত আলপনা বুলি, এনেকৈ ধুনীয়াকৈ আঁকি থৈছে এইবিলাক। এইটোৱে ৰুমটো চক। ইয়াত এইবোৰ হাত মুখ ধুবৰ কাৰণে ইয়াত এইটো ধুনীয়াকৈ ব্যৱস্থা আছে। ইয়াত এইবোৰ টাৱেল আছে ধুনীয়াকৈ, মানে আঁঠুৱা চাঠুৱাৰ পৰা ধৰি যিমানখিনি। ইয়াত দেখিছে আলনাডালো এডাল বাঁহ আৰু বেতেৰে ধুনীয়াকৈ বনাইছে। আলনাডাল কি ধুনীয়াকৈ বনাইছে, বাঁহ আৰু বেতেৰে দুইটা মিক্স কৰি বনোৱা আছে। এইটো গাঁঠি দিয়াটো এইটো হ'ল বেতৰ, এইকেইডাল বাঁহৰ। চাগে আহিব এবাৰ, আপোনালোকেও চাই যাবহি যোনে যোনে ভিডিঅ'টো চাইছে। এইখনত থকা পাকঘৰ, যিটো ৰেষ্টুৰেণ্ট, আপোনালোকে ইয়াত সকলো ধৰণৰ ফাষ্ট ফুড ইয়াত পাব। তো বলক ভিতৰলৈ এবাৰ সোমাই যাওঁ। তো সেইখনে ভিতৰখন। তো কিবা দাদাই বনাই নিছে এইবোৰ। কি দাদা? এইটো ৰোল আৰু চিকেন হ'ব, ৰোল চিকেন ৰোল। আচ্ছা, চিকেন ৰোল। প্ৰাইচ কিমান এইবিলাক? 50 টকা 80 টকা। আচ্ছা, অঁ ঠিকে আছে। তো এই প্ৰাইচবোৰ ইমান বেছি নহয়, ধৰি লওক বাজেটতে ফিট হৈ যায়। তো এইটোৱে পাকঘৰ ধুনীয়াকৈ বনোৱা হৈছে। ফ্ৰিজ চিজৰ পৰা ধৰি ধুনীয়া আছে। আপোনালোকে ঠাণ্ডা পানীৰ পৰা ধৰি মাছ মাংস যি অৰ্ডাৰ কৰে চব ইয়াত পাব। বেটেৰে বনোৱা এইটো কি থোৱা? অঁ অঁ আচ্ছা, এনেকৈ ধৰি লওক বস্তু চস্তু ৰাখিব পৰাকৈ ধুনীয়াকৈ এইটো বেটেৰে বনোৱা আছে। আজি দেখিছোঁ দেই, এইটো নেদেখা বস্তু এটা দেখিলোঁ। মই নুঠো, তই উঠ। আমাৰ ভূ চলাই আছে, আপোনালোকে দেখিছেই নহয়। গৈছোঁ, তেওঁ এতিয়া ঘূৰাব পৰা নাই ভূখন। সেয়া চিঞৰি আছে, বাঁহ এডাল চুটি হ'ল বোলে। দীঘল বাঁহ এডাল অৰ্ডাৰ কৰিব লাগিব। তেওঁ মোক মাতি আছে, মই নাযাওঁ। তেওঁ বোলো হেৰি কওক, মই সাঁতুৰিব জানো, তথাপি এয়া মাৰিলে গা জোৰ মাৰিছে আৰু। পাবগৈ। মই পাৰিম, মই খা অঁ সাঁতুৰিব নজনা কাৰণে মানুহ কাৰণে দিগদাৰ হ'ব। এইটো কেঁচুৱা লোৱা হৈছে আমাৰ ৰঞ্জিত। ই 5-6 বছৰমানৰ দিনলৈ ঘূৰি গৈছেগৈ আৰু। পানী এইটো জুচ বনোৱা মেচিনটো আপোনাৰ জুচ চুচ এটা যদি পাই বিচাৰে, এইটো এটা আপুনি যিকোনো ফাষ্টফুড যদি অৰ্ডাৰ দিয়ে, ইয়াতে ধুনীয়াকৈ এইবোৰ বহাই ইয়াত ধুনীয়াকৈ দিছে। কাকৰ বাঁহৰ এইটো ধুনীয়াকৈ চিট বনাই থোৱা আছে, এটা বহি পেলাই খাব পাৰিব। অৰ্ডাৰ দিলে এইপিনে দাদাই দিব ইয়াতে, আপোনালোকে ইয়াতে ধুনীয়াকৈ লৈ খাব পাৰিব। অঁ এইপিনে ইয়াতে দিছে বাঁহ বেতৰ, এইটো বেতৰে বনোৱা আছে ধুনীয়াকৈ, কি সুন্দৰকৈ ইয়াত চকগুটি ৰখা আছে। এইপিনে টিচু পেপাৰ ধৰি লওক। এইটো ম'ম' আছে আপোনাৰ এনেকৈ ইয়াতে ধৰি লওক ৰাখিলে আপুনি, ৰাখি পেলাই এইপিনে এইটো বাঁহটো দেখিছে, ইয়াতে বহি লৈ পেলাই ধুনীয়াকৈ ইয়াত আৰামত বহি খাব পাৰিব এইটো ম'ম'। ঠিক আছে গাইজ, এইটোৱে ধুনীয়াকৈ বনাইছে এইজনে দাদাজন। অঁ বৰ্তমান অঁ 2 বজাত ন? 2 বজাৰ পৰা পূৰা যি বিচাৰে চব। আচ্ছা ঠিক আছে। অঁ অঁ হয় অঁ অঁ ঠিক আছে। অঁ গাইজ, আজিলৈ বাই বাই। আপোনালোকক ঢলপুৰ হোমষ্টেখন দেখালোঁ, আমিও চালোহি লগতে। আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে।